নমস্কাৰ সকলোকে মই প্ৰণামী শৰ্মা আপোনালোকক জনাবলৈ পাই খুবেই সুখী হৈছোঁ যে অহা 29 এপ্ৰিলত গোলাঘাট জিলাৰ চুঙাজানবাসী ৰাইজসকলে আয়োজন কৰা 39 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত মই আৰু মোৰ লগতে আপোনালোক সকলোৰে চিনাকি কণ্ঠশিল্পী তৰুণ তন্ময়দা আহি আছোঁ। গতিকে আপোনালোকৰ উপস্থিতি কামনা কৰিছোঁ আৰু সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ। নমস্কাৰ সকলোকে মই প্ৰণামী শৰ্মা আপোনালোকক জনাবলৈ পাই খুবেই সুখী হৈছোঁ যে অহা 29 এপ্ৰিলত গোলাঘাট জিলাৰ চুঙাজানবাসী ৰাইজসকলে আয়োজন কৰা 39 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত মই আৰু মোৰ লগতে আপোনালোক সকলোৰে চিনাকি কণ্ঠশিল্পী তৰুণ তন্ময়দা আহি আছোঁ। গতিকে আপোনালোকৰ উপস্থিতি কামনা কৰিছোঁ আৰু সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ। নমস্কাৰ সকলোকে মই প্ৰণামী শৰ্মা আপোনালোকক জনাবলৈ পাই খুবেই সুখী হৈছোঁ যে অহা 29 এপ্ৰিলত গোলাঘাট জিলাৰ চুঙাজানবাসী ৰাইজসকলে আয়োজন কৰা 39 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত মই আৰু মোৰ লগতে আপোনালোক সকলোৰে চিনাকি কণ্ঠশিল্পী তৰুণ তন্ময়দা আহি আছোঁ। গতিকে আপোনালোকৰ উপস্থিতি কামনা কৰিছোঁ আৰু সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।